বন্ধ করো, বন্ধ করো, বন্ধ করো। আজি আমি ABMCয়ে তামোলপুৰ জিলা সমিতিৰ সহযোগত তামোলপুৰ মহকুমা সদৰৰ মাজমজিয়াত অসমৰ সংখ্যালঘু জনগণৰ ওপৰত সীমান্ত আৰক্ষী বতাৰৰ নামত আৰু বিদেশী ন্যায়াধিকৰণৰ ওপৰত যি অন্যায় অত্যাচাৰ কৰি আছে, অন্যায় অত্যাচাৰ বন্ধ কৰাৰ দাবী আৰু NRC প্ৰক্ৰিয়া শীঘ্ৰেই সমাপ্ত কৰাৰ দাবীত আমি 3 ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। এই কাৰ্যসূচীৰ জৰিয়তে স্পষ্টভাৱে কিছু কথা উত্থাপন কৰিব বিচাৰিছোঁ যে আজিৰ তাৰিখত বিশেষকৈ সমগ্ৰ অসমৰ সংখ্যালঘু প্ৰধান অঞ্চলসমূহত আৰু তামোলপুৰ মহকুমাত হাজাৰ হাজাৰ সংখ্যালঘু জনগণৰ নামত বিদেশী ন্যায়াধিকৰণে জাননী প্ৰেৰণ কৰি থকা হৈ আছে আৰু এই বিদেশী যি ন্যায়াধিকৰণে যে জাননী প্ৰেৰণ কৰিছে, যিবিলাক গোচৰৰ ভিত্তিত সেই গোচৰসমূহ সম্পূৰ্ণ ভুৱা গোচৰ। সীমান্ত আৰক্ষীয়ে কেতিয়াও এই অঞ্চলৰ মানুহৰ বিৰুদ্ধে কোনো তদন্ত কৰা নাছিল। তেওঁলোকে একমাত্ৰ অসমৰ সংখ্যালঘু জনগণক বিদেশী সজোৱাৰ ষড়যন্ত্ৰ কৰি বন্ধ কোঠাত বহি অসমৰ সংখ্যালঘু জনগণৰ বিৰুদ্ধে ভুৱা গোচৰ ৰুজু কৰিছে আৰু এই ভুৱা গোচৰসমূহ আজিৰ তাৰিখত সীমান্ত বিদেশী ন্যায়াধিকৰণলৈ প্ৰেৰণ কৰিছে আৰু বিদেশী ন্যায়াধিকৰণৰ পৰা জাননী জাৰি কৰা হৈছে এই মানুহখিনিক বিদেশী ন্যায়াধিকৰণত উপস্থিত হ'বলৈ নিজৰ নাগৰিকত্ব প্ৰমাণ কৰিবলৈ। মুছলিম মণ্ডল ভাৰ্চেছ ষ্টেট অফ আছাম 2013 চনত যি গুৱাহাটী হাইকোৰ্টে জাজমেণ্ট দি গৈছে যে হেয়াৰ ইনভেষ্টিগেশ্যন ইজ দ্য ফাণ্ডামেণ্টেল ৰাইট অফ এ চিটিজেন, এ হিউমেন বিং, সেই ৰাইট আৰু সম্পূৰ্ণ উলংঘা কৰিছে সীমান্ত আৰক্ষীয়ে সম্পূৰ্ণ আৰ্বিট্ৰেৰীভাৱে অন্যায়ভাৱে অসমৰ সংখ্যালঘু জনগণক বিদেশী সজোৱাৰ মেচিনত পৰিণত হৈছে সীমান্ত আৰক্ষীৰ বিদেশী ন্যায়াধিকৰণ। আজি আপুনি আচৰিত পাব, এই তামোলপুৰ অঞ্চললৈ বিভিন্নজন প্ৰকৃত ভাৰতীয় নাগৰিকক বিদেশী ন্যায়াধিকৰণৰ জাননী লৈ সীমান্ত আৰক্ষীয়ে যেতিয়া কৈছে যে নামটোত কিবা ভুল আছে, সেই ভুলটোত তেওঁলোকে বগাই চিঞাহী মাৰি নামটো শুদ্ধ কৰি তেওঁলোকে দিয়ে। ক'ত অধিকাৰ পালে তেওঁলোকে এনেকৈ প্ৰকৃত ভাৰতীয় নাগৰিকক বিদেশী সজ্জিবলৈ? আমি স্পষ্টভাৱে এই ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে সকীয়াই দিছোঁ, অসমৰ সীমান্ত আৰক্ষীয়ে অসমৰ সংখ্যালঘু জনগণক প্ৰকৃত ভাৰতীয় নাগৰিকক বিদেশী সজোৱাৰ যি ষড়যন্ত্ৰ কৰিছে, এই ষড়যন্ত্ৰ শীঘ্ৰে বন্ধ কৰিব লাগে। বতাৰ নামত যি অন্যায় অত্যাচাৰ হৈছে, অন্যায় অত্যাচাৰ বন্ধ হ'ব লাগে। আৰু ইতিমধ্যে বিভিন্ন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় মাধ্যমত অসমৰ যি বিদেশী চিনাক্তকৰণৰ যি ত্ৰুটিপূৰ্ণ ব্যৱস্থা, এই যে বিদেশী ন্যায়াধিকৰণৰ বিষয়ে বিভিন্ন কথা প্ৰত্যক্ষ আলোচনা হৈছে, প্ৰত্যক্ষ আলোচনা হোৱাৰ পিছতো এতিয়ালৈকে অসম চৰকাৰে কিয় বিদেশী ন্যায়াধিকৰণৰ ব্যৱস্থাৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই? আজি সংবিজিত ইঞ্চি কাঠাৰৰ দৰে দুদৰ্শ উগ্ৰপন্থীক মাতি আনি চুক্তি কৰি গামোচা দি তেওঁলোকে আজি নেতা বনাইছে, কিন্তু অসমৰ সংখ্যালঘু জনগণে আজি যুগ যুগ বছৰ বছৰ ধৰি নিজৰ নাগৰিকত্বক লৈ যিবিলাক সমস্যাৰ সন্মুখীন হৈছে, এইবিলাক সমস্যালৈ গুৰুত্ব দিবলৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিয় সময় পোৱা নাই? আমি প্ৰশ্ন উত্থাপন কৰিছোঁ। আমি এই কাৰ্যসূচীৰ জৰিয়তে আকৌ প্ৰশ্ন উত্থাপন কৰিছোঁ। অসমৰ BTCৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া, তামোলপুৰৰ বিধায়ক জলেন্দ্ৰ মেৰী ডাঙৰীয়া, এই তামোলপুৰৰ এইখিনি মানুহে আপোনালোকক ভোট দি BTC চিফ বনাইছে, তামোলপুৰৰ বিধায়ক বনাইছে আৰু এই মানুহখিনি আজিৰ তাৰিখত আপোনালোক সংযুক্ত হৈ থকা চৰকাৰখনে বিদেশী বনাবলৈ ষড়যন্ত্ৰ কৰিছে। আমি স্পষ্টভাৱে সকীয়াই দিছোঁ, মিষ্টাৰ প্ৰমোদ বড়ো ডাঙৰীয়া আৰু তামোলপুৰৰ নৱনিৰ্বাচিত বিধায়ক জলেন্দ্ৰ মেৰী ডাঙৰীয়া, এই মানুহখিনিক কাষত থিয় দিয়ক, নহ'লে অনাগত দিনত এই মানুহখিনিয়ে আপোনালোকক জবাব দিবলৈ প্ৰস্তুত হৈ থাকিব। আমাৰ কথা স্পষ্ট, অসমৰ ধৰ্মীয় সংখ্যালঘু নাগৰিকক বিদেশী বনাবলৈ চৰকাৰে, ৰাষ্ট্ৰহীন নাগৰিক বনাবলৈ চৰকাৰে যি ব্যৱস্থা কৰি আছে, এই ব্যৱস্থা বন্ধ হ'ব লাগিব। তামোলপুৰ বৰ্ডাৰ পুলিচৰ বৈমতালিক বন্ধ হ'ব লাগিব, অসমৰ বৰ্ডাৰ পুলিচৰ বৈমতালিক বন্ধ হ'ব লাগিব। আজি আমি 2000 মানুহ লৈ ইয়াত আমি আন্দোলন কৰিছোঁ। শীঘ্ৰেই এই ব্যৱস্থা বন্ধ নহ'লে সমগ্ৰ তামোলপুৰ মহকুমা, সমগ্ৰ নামনি অসম, সমগ্ৰ BTC অঞ্চলটোৱে ABMC স্তব্ধ কৰি দিম, গছৰ পাতো লৰিবলৈ দিয়া নহ'ব। স্পষ্ট কথা কৈছোঁ। ইয়াৰ উদ্দেশ্য এটাই যে সমগ্ৰ BTAD তথা অসমৰ বিভিন্ন প্ৰান্তত ভোটাৰৰ নামত ধৰ্মীয় সংখ্যালঘু নিৰীহ জনসাধাৰণক যি ধৰণে হাৰাশাস্তি কৰি থকা হৈছে, তাৰ প্ৰতিবাদত আজি আমি এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। চাওক, আজিৰ তাৰিখত যদি ধৰ্মীয় সংখ্যালঘুক বিভিন্ন দিশত অন্যায় অত্যাচাৰ আৰু হাৰাশাস্তি কৰা একমাত্ৰ অনুষ্ঠান আৰু ইণ্ডাষ্ট্ৰী বুলি যদি আমি কওঁ, তেতিয়াহ'লে আমি বিদেশী ন্যায়াধিকৰণৰ নামটো ক'ব লাগিব। কাৰণ বিদেশী ন্যায়াধিকৰণে যধে মধে একমাত্ৰ ধৰ্মীয় সংখ্যালঘুক টাৰ্গেট কৰি পেলাই নটিচ প্ৰেৰণ কৰিছে আৰু সেই নটিচ লৈ নিৰীহ জনসাধাৰণে কোৰ্টত ন্যায়াধিকৰণত হাজিৰ হৈ পেলাই হেজাৰ হেজাৰ টকা মাটি বাৰী বিক্ৰী কৰিও কেছ চলোৱা উদাহৰণ অসমত আছে। ৰজাঘৰীয়া সম্ভ্ৰান্ত পৰিয়ালত জন্মগ্ৰহণ কৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ নিৰীহ জনসাধাৰণৰ মৰ্ম বেদনা বুজি নাপাব। কাৰণ আজি চাওক, সাধাৰণতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি বাৰম্বাৰ দাবী উত্থাপন কৰিছোঁ যে বিদেশী ন্যায়াধিকৰণৰ নামত নটিচ প্ৰেৰণ বন্ধ হ'ব লাগে আৰু
বিদেশী ন্যায়াধিকৰণত লাখ লাখ কোটি কোটি টকা বিদেশী ন্যায়াধিকৰণৰ নামত খৰচ কৰা হৈছে। বিদেশী ন্যায়াধিকৰণৰ সদস্যসকলে সাধাৰণ গাড়ী আৰু কমাৰ ভুলৰ কাৰণে ভাৰতীয় নাগৰিকক বিদেশী বনাই আছে আৰু সেই ভুক্তভোগী ভাৰতীয় নাগৰিকজনে মহামান্য উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ত গৈ তেখেতে পুনৰ ভাৰতীয় হিচাপে ঘোষণা কৰে। গতিকে এই যে দীঘলীয়া সময় যে আৰ্থিকভাৱে যে জুৰুলা কৰিলে প্ৰকৃত ভাৰতীয় নাগৰিকক, ইয়াৰ কি ক্ষতিপূৰণ বিদেশী ন্যায়াধিকৰণে দিব নেকি? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই আহ্বান জনাইছোঁ, NRCৰ নামত যাতে কোনো ধৰণৰ হাৰাশাস্তি কৰা নহয়। ধৰ্মীয় সংখ্যালঘুক ভোটাৰৰ নামত হাৰাশাস্তি বন্ধ কৰক, অন্যথাই এই আন্দোলন আমি অসমৰ বিভিন্ন প্ৰান্তত ৰাজপথত লৈ যোৱাৰ কাৰণে সাজু আছোঁ। অচিৰেই অসমৰ সৰ্বস্তৰৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো জাতি জনগোষ্ঠীৰ ৰিটায়াৰ্ড IAS অফিচাৰ, ৰিটায়াৰ্ড AGS অফিচাৰ, আমাৰ অসমৰ যিমান শিক্ষাবিদ আছে সকলোকে লগত লৈ আমি এটা গুৱাহাটীত আমি কৰ্মশালা পাতিম আৰু কৰ্মশালাত আমি যি ধৰণে বিদেশী ন্যায়াধিকৰণে যধে মধে ভোটাৰৰ নামত হাৰাশাস্তি কৰি আছে, ইয়াৰ বিৰুদ্ধে আমি এক গণ আন্দোলন